এটা কান্দোনৰ শব্দ বিচাৰি ৰূপম সোমাই পৰিছিল সেই হাবিৰ মাজত। আৰু সেই কান্দোনেই যে ৰূপমৰ জীৱনলৈ নমাই আনিছিল অন্ধকাৰ। সেইদিনাখন ৰূপম গুৱাহাটীৰ পৰা ঘৰ আহি আছিল। চহৰৰ পৰা বহুত দূৰৈৰ গাঁও এখনত ৰূপমৰ ঘৰ। গাঁও পোৱাহি মানে নিশা 11:30 বাজিছিল। ৰূপমৰ মাথো এটাই চিন্তা, ঘৰলৈ যোৱা ৰাস্তাটো বহুতেই দূৰ। তাতেই সি পথাৰৰ মাজেদি যোৱা ৰাস্তাটো নিশা হলেই যি নিজান হৈ পৰে। বহুতৰে মুখত সি কোৱাও শুনিছে, নিশা হলে তাত হেনো শুনা পোৱা যায় কাৰোবাৰ কান্দোনৰ শব্দ। গাড়ীৰ পৰা নামি বেছি ভাবি নাথাকি সি ঘৰলৈ খোজ ললে। এটা খালী ৰাস্তা আৰু জোনাকৰ পোহৰ। সেই জোনাকৰ পোহৰতে যেন ৰূপমে খোজকৈ ঘৰলৈ আগবাঢ়িছিল। সময় বাগৰি নিশা 12 বাজিছিল। গৈ সি পথাৰৰ হাবিখনৰ ওচৰ পাইছিল। সেই হাবিৰ মাজৰ পৰা যেন এটা কান্দোনৰ শব্দ ভাহি আহিছিল। প্ৰথমতে ৰূপমে মন দিয়া নাছিল যদিও কান্দোনৰ শব্দটো পিছত লাহে লাহে বাঢ়ি যাব ধৰিছিল। সেই কান্দোনৰ শব্দটো শুনি যেন ৰূপম ৰখিব পৰা নাছিল। এখোজ দুখোজকৈ সেই কান্দোনৰ শব্দটো বিচাৰি সি হাবিৰ মাজলৈ গৈছিল। যিমানেই সি হাবিৰ মাজলৈ গৈছিল, কান্দোনৰ শব্দটো যেন আৰু দূৰলৈ গুচি গৈ আছিল। আধা ঘণ্টামান পাৰ হৈছিল। এটা চৰাইৰ মাতত যেন ৰূপম সাৰ পাই যোৱা যেন হৈছিল। নিজকে সেই ঘন হাবিৰ মাজত দেখি সি যেন অবাক হৈ ৰৈছিল। ইফালে সিফালে ভয়ত ঘূৰি ৰাস্তাটো চাই আছিলহে। সেই কান্দোনৰ শব্দটো যেন আকৌ তাৰ কাণত বাজি উঠিছিল। সেই পিছফালৰ গছডালৰ তলত যেন কোনোবা এগৰাকীয়ে কান্দি আছে। ৰূপম সেই ঠাইৰ পৰা দৌৰিবলৈ ধৰিছিল। ভগৱানৰ নাম লৈ চিঞৰি কোনোমতে ৰূপম ঘৰ পালেহি। ঘৰত সোমাই কম্বলখন লৈ ৰূপম মাথো কঁপিবলৈ ধৰিছিল। তাৰ সেই অৱস্থা দেখি যেন ঘৰৰ মানুহ অবাক হৈ পৰিছিল। আজি ঘটনা পাৰ হৈ যোৱা 3 মাহমান হ'ল, কিন্তু সদায় ৰূপমে তাৰ শোৱাৰ কোঠাত শুনে কাৰোবাৰ কান্দোনৰ শব্দ।